কিবা এটা বিজনেছ কৰিবলৈ হ'লে অনা অসমীয়া মানুহৰ লগত অলপ ষ্ট্ৰাগল হয়। এতিয়া গোটেই বস্তুটো 50-50 নিচিনা হৈ গৈছে। এতিয়া অসমীয়া মানুহো বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে। মোৰ LIC এজেঞ্চি আছিলে অলপ দিন। আছো সোণাৰীত আৰু মোৰ লগত আছে এফালে কল্যাণ দা আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ আহিছোঁ এটা ইনস্পায়াৰিং ষ্টৰি। কেনেকৈ এটা হল খুলিলে, কেনেকৈ এটা শ্ব'ৰুম, হিৰোৰ শ্ব'ৰুম সোণাৰীত খুলিলে, কি কষ্ট কৰি খুলিলে, কেনেকৈ কৰিলে। আৰু আজি বিশেষ কথা হ'ল, আজি হলটোৰ বৰ্ষপূৰ্তি আহি আছে ৰবি শৰ্মা দা। তো ৰবি দা আহি আছে, ৰঘুপতি চলি আছে, সকলোৱে জানে। আৰু সেই বিষয়ে আজি দেখাবলৈ আহিলোঁ, লগতে জানিম তেওঁৰ ষ্টৰিটো কেনেকৈ আৰম্ভ কৰিলে। কল্যাণ দা স্বাগতম জনাইছোঁ। কেনেকৈ আৰম্ভ কৰিছিলে, কি কৰিছিলে, অকণ ভিতৰত গৈ কথা পাতোঁ যিহেতু ৰুমত। আৰু আপোনালোকক মই অলপ হিৰো শ্ব'ৰুমটো দেখাইছোঁ। ইয়াত দেখিছে কি ধুনীয়াকৈ হিৰো হোণ্ডাৰ শ্ব'ৰুম, হিৰোৰ শ্ব'ৰুম আৰু এয়া আছে। তাৰপৰা এতিয়া আমি ওপৰলৈ যাওঁ কল্যাণ দাৰ লগত ওপৰত গৈ আমি ধুনীয়াকৈ কথা পাতোঁ, কেনেকৈ আৰম্ভ কৰিছিলে, কি কৰিছিলে সেয়া বিষয়ে। প্ৰথম কেনেকৈ আৰম্ভ কৰিছিলে? প্ৰথম মই সাপে খাটি PNB মানে আগৰ UBI বেংকৰ পৰা প্ৰথম 2 লাখ টকা CC লিমিট লৈছোঁ। প্ৰথম সেইটোৱে আমাৰ কেপিটেল। দেউতাহঁতে ধৰক কম দৰমহাতে ৰিটায়াৰ কৰিছে। তাৰপিছত সেই ছাপৰ্টটোৰ পৰাই প্ৰথম গ্ৰীণ লিভৰ বিজনেছ কৰিলোঁ অলপ দিন। তাৰপিছত মোৰ LIC এজেঞ্চি আছিলে অলপ দিন। তাৰপিছত সেইবোৰ কৰি তাৰপৰা লাহে লাহে আমাৰ পুৰণা মাটি কিছুমান আছিলে, সেইবোৰ অলপ অলপকৈ বাগান লগালোঁ। তাৰপিছত নতুনকৈও অলপ কিনিলোঁ। তেতিয়া বাগানবোৰৰ খুব মানে বাগানৰ তেতিয়া খুব এটমছফিয়াৰ এটা হৈছিলে অসমত। এতিয়াও আছে বাৰু, এতিয়াও আছে, কিন্তু এতিয়া ধৰক প্ৰফিটেবিলিটিটো কমি গৈছে। কিন্তু তেতিয়া সেইখিনি কৰি মানে যাতে বেচটো টাইট হয়। প্ৰথম আমাৰ ল'ৰাবোৰৰো সেই মানে চবৰে আচলতে সেই বেচটো খুব টাইট হ'ব লাগে। আৰু মই দেখিলোঁ যে বাগানৰ মানে ধৰক এটা কনষ্টেণ্ট পইচা আহি থাকিব। তো সেইটো কাৰণে মই বাগানখিনি কৰিলোঁ। তাৰপৰা লাহে লাহে মই লুব্ৰিকেণ্টৰ বিজনেছ সোমালোঁ, ভাৰত পেট্ৰলিয়ামৰ। ভাৰত পেট্ৰলিয়ামৰ লুব্ৰিকেণ্টৰ বিজনেছটো কৰি থাকোঁতেই তেতিয়া এই হিৰোৰ নেটৱৰ্ক, হিৰোৰ ডিলাৰবোৰত আমি লুব্ৰিকেণ্ট ছাপ্লাই কৰোঁ মই। তেতিয়া সোণাৰী জেগাটো লোকেশ্যনটো খালী হৈ আছিলে। তাৰপৰা সোণাৰীত আমি হিৰোৰ ডিলাৰশ্বিপ ল'লোঁ। মানে প্ৰথম সৰুকৈ খুলিছিলোঁ, তাৰপিছত ডাঙৰ হৈ গৈ আমি এতিয়া প্ৰায় 50,000-ৰ এপ্ৰক্স 50-60,000 বাইক আমি ইয়াত বিকা আছে। এতিয়া হল লগতে আপোনাৰ হোটেল এখন প্লাছ আপোনাৰ যিটো আমাৰ হিৰোৰ শ্ব'ৰুম, গোটেইকেইটা মিলাই কিমানমান মানুহক সংস্থাপিত কৰি থৈছে আপুনি? মোৰ আছে মানে ডাইৰেক্টলি ধৰক 28টামান পৰিয়াল ডাইৰেক্টলি সংস্থাপিত হৈ আছে। এতিয়া নতুনকৈ ধৰি কোনোবাই আৰম্ভ কৰিব বিচাৰিছে, কিবা যিকোনো এটা ব্যৱসায় সৰুকৈ আৰম্ভ কৰিব বিচাৰিছে, আপুনি তেওঁলোকক ছাজেশ্যন কি দিব যে কেনেকৈ আগবাঢ়িব লাগিব? যেনে ভুকুতেতো কলটো নপকে। প্ৰথম অৱস্থাত আপুনি ডাইৰেক্ট এইটো শ্ব'ৰুমটো খুলি দিয়া নাই। তাৰ আগত আপুনি বহুতখিনি ষ্ট্ৰাগল কৰি LIC এজেণ্ট কৰি আহি এইখিনি পাইছেহি, আজি এই অৱস্থা পাইছেহি। কেনেকৈ এতিয়া আগবাঢ়িব লাগিব নতুন প্ৰজন্ম? আপোনাৰ দুটা লাইন মোৰ খুব মনত থাকি যোৱা লাইন। এটা লাইন আছিলে, মোৰ এখন সৰু মানে ফ্ৰেম এটা আছিলে, ফটো ফ্ৰেম। তাত লিখা আছিলে কিবা সৰু ল'ৰা এটাই আকাশলৈ এনেকৈ চাই থাকে, এভৰি গুড থিংছ ষ্টাৰ্ট উইথ এ ড্ৰিম। মানে প্ৰথম সপোন দেখিব লাগে, সপোনৰ পৰাই প্ৰথম আৰম্ভণি হয়। তাৰপিছত মই আমাৰ কিবা ট্ৰেইনিং এটাতে মই পাইছিলোঁ, দ্য ছিক্ৰেটৰ ভিডিঅ' এটা পাইছিলোঁ। তাৰপিছত দ্য ছিক্ৰেট কিতাপখন মই পঢ়িলোঁ, তাৰ চিনেমা আছে সেইখনো চাইছোঁ মই। দ্য ছিক্ৰেট ৱৰ্ল্ডৰ এখন মানে ওৱান অফ দ্য মানে লাৰ্জেষ্ট চেলিং বুক হয়। আৰু মানুহে যিটো ভাবি থাকে সেইটো হৈ যায়, খালি তাৰ কাৰণে একাগ্ৰতাৰে লাগি থাকিব লাগে। যিকোনো এটা বস্তুৱে যদি ভাবি থকা হয় সেইটো হৈ যায়। তো বিজনেছৰো সেইটোৱে বস্তু, যিকোনো বস্তুৰে মেইন প্ৰথম কথাটোৱে হৈ গ'ল সেইটো। মানে কোনোবাই পঢ়ি বোলে মই নিট ক্ৰেক কৰিম, মই কিবা হেৰি কৰিম, তেওঁ যদি ড্ৰিমিংটো ভাল হয়, তেওঁ যদি লাগি থাকিব পাৰে, তেতিয়া সেইটো হ'বই। সেইটো এটা ইটাৰনেল পাৱাৰেও সেইটো ছাপোৰ্ট কৰে। আৰু এতিয়া ব্যৱসায় কৰিবলৈ যেনেকৈ আপুনি এতিয়া অসমীয়া মানুহ হিচাপে আগবাঢ়ি আহিছে, কৰি আছে, খুব ভাল লাগে দেখি লৈ। তেনেকুৱা ধৰি লওক কিবা প্ৰব্লেম পাইছে নেকি কোনোবা ছেক্টৰৰ পৰা? ধৰি লওক কোনোবা যিবিলাক তথাকথিত কথা থাকে যে অসমীয়া মানুহৰ মানে এতিয়া বস্তুটো হৈ গ'ল, এইখন আমাৰেই জেগা, আমাৰেই ঠাই। এইখনত 90% আমাৰ মানে ছাপোৰ্ট থাকিব লাগিছিলে, আমাৰ ফেভাৰত থাকিব লাগিছিলে বস্তুবোৰ। এতিয়া গোটেই বস্তুটো 50-50 নিচিনা হৈ গৈছে। এতিয়া অসমীয়া মানুহো বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে। কি কাৰণে? আপুনি কিবা এটা বিজনেছ কৰিবলৈ হ'লে অনা অসমীয়া মানুহৰ লগত অলপ ষ্ট্ৰাগল হয়। ক'বলৈ কথাটো বেয়া বা সেইটো ধৰক মই তেনেকুৱা একো নিগেটিভ এংগুলত কথাটো কোৱা নাই, কিন্তু প্ৰেক্টিকেল ফিল্ডত এইটো বস্তু হয়। আৰু আমাৰ সোণাৰীখনেই একদম গাঁও জেগা, চাবলৈ গ'লে প্ৰত্যেক মানুহে প্ৰত্যেকটো মানুহক চিনি পায়। কিন্তু ইয়াতে এতিয়া অসমীয়া মানুহৰ ঠাই বহুত কমি গৈছে, বহুতেই কমি গৈছে যিকোনো কাৰণত। আৰু কাৰণবোৰ এতিয়া সেই বস্তুবোৰ আমি আচলতে মানে নিজৰ জেগাবোৰ নিজে ৰাখিব পাৰিব লাগিব। সেইটো মই কোৱা নাই যে জোৰ জবৰদস্তি বুলি। সেইটো মানে কৌশলো হ'ব লাগিব, মানুহ এফিচিয়েণ্ট হ'ব লাগিব।
তেতিয়াহে সেইবোৰ আমাৰ হাতলৈ আহিব। হলৰ পৰা ৰেছপন্স কেনেকুৱা পাইছে আমাৰ অসমীয়া মানুহৰ ইয়াৰ পৰা ৰেছপন্স? হলৰ বিজনেছটো মানে কি হয়, হলৰ বিজনেছটো বহুত টকা ইনভেষ্টমেণ্ট, কিমান মান ইনভেষ্টমেণ্ট গ'ল? মোৰ 1.5 মান খৰচা হৈছিলে হলটোত, গোটেই হলটোত ইনক্লুডিং চিভিল। কিন্তু মানে মই বহুত আপছেট হৈ আছিলোঁ, আৰু মোক কোনোবাই সুধিলেও মই কওঁ যে এবছৰ যাওক, মই তেতিয়াহে গম পাম যে এভাৰেজত কি হয়। এতিয়াতো এবছৰ হৈছে, এতিয়া আজি এবছৰ হৈছে। আৰু আজি এতিয়া ৰঘুপতি লাগি আছে। ৰঘুপতি আমাক এই বছৰৰ ভিতৰত হায়েষ্ট ৰেভিনিউ ৰঘুপতিয়ে দিব যেন পাইছোঁ। ৰঘুপতিৰ মানে ৰিটাৰ্ণটো আমি চাই লৈহে আমি গম পাম, কাৰণ ইয়াত খৰচাও বহুত আছে। কাৰণ ইলেক্ট্ৰিচিটি বিল, হিউজ ইলেক্ট্ৰিচিটি বিল আহে, ষ্টাফ আহে, ষ্টাফৰ বহুত খৰচা আছে, চিনেমাটো বহুত খৰচা হয়। কেতিয়াবা আমি মানে 5টা মানুহক দেখুৱাইও চিনেমা হল চলাব লগা হয়। গতিকে যিকোনো বিজনেছৰে আপ এণ্ড ডাউন থাকে। এতিয়া ধৰি লওক এনেকৈ 200 টকীয়া টিকেট এটাত আপোনালে বুলি কিমান টকা থাকিবগৈ? তাৰ এটা পাৰ্ট GSTত যাব। আপোনালে বুলি একদম ৰ পইচাকৈ কিমান টকা থাকিবগৈ আপোনাৰ 200 টকীয়া টিকেটটোত? 200 টকীয়া টিকেটটোত ধৰক 80 ৰুপিজ। 80 ৰুপিজ আপোনাৰ থাকে, মানে বহুত বেছি নাথাকে মানুহে যিটো ভাবে। বাকী গোটেইখিনি 200 টকীয়া টিকেট আচলতে কম বিক্ৰী হয়। আপোনাৰ এভাৰেজত গৈ 130 টকা মানৰ টিকেটহে সোণাৰীত বিক্ৰী হয়। এভাৰেজত গৈ পাৰ টিকেট 130 টকা মানতহে হয়। চ' সেইখিনিতে আপুনি গোটেই মেইনটেইন কৰিবলগীয়া হয়, আপোনাৰ ইলেক্ট্ৰিচিটি বিলৰ পৰা গোটেইখিনি দিবলগীয়া হয়। আৰু আজি যিহেতু বৰ্ষপূৰ্তি আহি আছে এতিয়া ৰবিদা, চ' আমি এতিয়া যাওঁ বলক ৰবিদাক ৱেলকাম কৰোঁগৈ। আৰু এইফালৰ পৰা আমি দেখি আছোঁ অলৰেডি হলত দেখিছে, ইয়াৰ পৰা মানে চব কল্যাণ দাই ইয়াৰ পৰা চব কণ্ট্ৰল কৰি থাকে। আৰু ইয়াতে মানুহ অলৰেডি আহিছে, ৰেডি হৈ গৈছে। আৰু এখন ৰেষ্টুৰেণ্ট খুলিলে, এই ৰেষ্টুৰেণ্ট খোলাৰ কনচেপ্টটো মই জানি ল'ব লাগিব। ৰেষ্টুৰেণ্টখন একচুৱেলি লাইভ কিচেন হয়। মানে চিনেমা হলৰ লগত ৰেষ্টুৰেণ্টখন থাকিলে খুবেই ভাল। মানে সেইটো এটা লাইভ কিচেন। মই খুব সোনকালে তাক এখন ফুল ফ্লেজড ৰেষ্টুৰেণ্ট কৰিবলৈ গৈ আছোঁ। বলক এতিয়া আমি ৰবিদাক আদৰি। আৰু এইফালে আহি পাই গ'ল আমাৰ ৰবিদা। ৰবিদা ৱেলকাম। Thank you. ভালে? একদম বঢ়িয়া। প্ৰথম বৰ্ষপূৰ্তি কেক। ত' এয়া আছিল আজিৰ ভিডিঅ'। দেখালোঁ তেওঁ কেনেকৈনো এইখিনি কাম কৰিছে, ইমান দূৰ পাইছে। আৰু আজি আছিলে এই বৰ্ষপূৰ্তি, সেইকাৰণে আপোনালোক দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি ভাল পালে ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুবৰ্গৰ মাজত। ধন্যবাদ, থেংক ইউ।